নমস্কাৰ বন্ধুসকল মোৰ অন্য এটা ব্লগত সকলোকে স্বাগতম কৰিছো তা আহক দেনিকৈ মই মোৰ ভিডিওটো আৰম্ভ কৰো এতিয়া ৰাতিপুৱা বাজে 5টা মই আছো আজি বৰুৱা বামুন গাঁও ষ্টেচনত কাৰণ মই মনলৈকে গৈ আছো কিন্তু আপোনালোকে চাব পাৰে ইয়াত ৰাতিপুৱা 5টা বজাৰ লগে লগে কেনেকুৱা নিয়ৰ পৰিছে আজি ফাৰ্ষ্ট টাইম হৈছে এনেকুৱা নিয়ৰ আগতে মই যেতিয়া যাও মই এনেকে নিয়ৰ নাপাও কিন্তু আজি ফাৰ্ষ্ট টাইম দেখিছো তাৰ মানে অৰ্থাৎ ঠাণ্ডা আকৌ আৰম্ভণি বুলি ক'ব লাগিব ঠাণ্ডা মানে আহি গল নেকি তো যদি আপোনালোকৰ তাত এনেকুৱা ধৰণৰ নিয়ৰ পৰিছে এবাৰ মোক জনাবচোন কমেন্ট কৰি A few moments later আৰু এয়া ট্ৰেইন সোমাই গল ষ্টেচনত আৰু এতিয়া মই আহি যোৰহাট ষ্টেচন পাই গলোহি আৰু এয়া চাক মৰ্নিঙত যোৰহাট ষ্টেচনৰ ভিউ আৰু বন্ধুসকল মই আহি এতিয়া মৰিয়নি ষ্টেচন পাই গৈছোহি অৰ্থাৎ মৰিয়নি জংচনত তো এতিয়া আপোনালোকক দেখাম যে মৰিয়নিত মানে কি হয় নাগালেণ্ড এক্সপ্ৰেছ ট্ৰেইনখনৰ ইয়াৰ যিটো মানে ইঞ্জিনটো ইয়াত সলনি কৰা হয় আগফালৰ পৰা লগাই পিছফালে লগোৱা হয় কাৰণ এইফালে যদি গুচি যায় লিডু গুচি যাব আমি যাম এইফালৰ পৰা এইফালেদি যাম অৰ্থাৎ আমি যাম আপোনাৰ ডিব্ৰুগড়ৰ ফালে এই ট্ৰেইনখন ডিব্ৰুগড়ৰ ফালে যাব তো মই দেখাই দিম আপোনালোকে আগলৈ ভিডিঅ'টো চাই থাকক আৰু এয়া আপোনালোকে চাওক এই বাইদেউজনে ট্ৰেইনৰ ইঞ্জিনটো দবাখিনিৰ পৰা সলনি কৰিছে কিন্তু সলনি কৰিব হ'লে কি খুলিব লাগে আপোনালোকে আগতে দাঙি ধৰিছোঁ সম্পূৰ্ণকৈ চাওক যিসকলে নাজানে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক বহুতখিনি কথা জানিব পাৰিব আৰু মই এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ বনাই থাকোঁ তো আশা কৰোঁ আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পালে এটা লাইক এটা শ্বেয়াৰ এটা কমেণ্ট কৰিবলৈ পাহৰি নাযাব আৰু বিশেষকৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এয়া ইঞ্জিনটো দবাখিনিৰ পৰা খোলা হৈ গ'ল আৰু এতিয়া আপোনালোকে চাব কেনেকৈ ইঞ্জিনটোৱে দবাখিনি এৰি থৈ গুচি যায় আৰু এয়া চাওক কেনেকৈ ইঞ্জিনটো গুচি গ'ল তো মই আপোনালোকক সম্পূৰ্ণকৈ দেখাই থাকিম এতিয়া খোলাটো দেখালোঁ এতিয়া আকৌ ইঞ্জিনটো কেনেকৈ আগফালে লগোৱাটো দেখাম আৰু এয়া চাওক ইঞ্জিনটো আহি পাই গৈছোহি আমাৰ ওচৰত এতিয়া ইয়াত লগাব মই আপোনালোকক অলৰেডি ক'লোঁ এতিয়া দেখাম মই যে কেনেকৈ ইয়াত ইঞ্জিনটো লগায় আপোনালোকে চাই থাকক বোলে চোৱা নাই ইঞ্জিন কেনেকৈ লগায় সেই ভিডিঅ'টোত আপোনালোকে চালে সম্পূৰ্ণৰূপে আপোনালোকৰ নলেজটো হৈ যাব বুলি মই ভাবোঁ তেখেতসকল হৈছে ড্ৰাইভাৰ ট্ৰেইনৰ আৰু চাওক কেনেকৈ এই ইঞ্জিনটো জইন কৰা হয় মই আপোনালোকক দেখাই আছোঁ এই খুৰাজনে এনেকৈ ছিগনেল দিছে তাৰমানে ইঞ্জিনটো এনেকৈ আগলৈ আহিবলৈ দিছে যেতিয়ালৈকে খুৰাজনে এনেকৈ ছিগনেল দি থাকিব তেতিয়ালৈকে ইঞ্জিনটো এনেকৈ আগলৈ আহি থাকিব লাগিব
আৰু এয়া চাব পাৰে দবাৰ লগত ইঞ্জিনটো আকৌ এবাৰ লগোৱা হৈ গ'ল। ट्रेन कब कब आते हैं? दिल्ली का है। कहाँ से कहाँ तक जाते हैं? डिब्रूगढ़ टाउन से लेकर और मरियानी गुवाहाटी, मतलब यहाँ से गुवाहाटी, गुवाहाटी से फिर डिब्रूगढ़ ना? अच्छा सर, ठीक है, थैंक यू वेरी मच सर अभी इन्फॉर्मेशन देने के लिए। ट्रेनर जिजन ड्राइवर ছাৰ তেখেতৰ লগত কথা পাতিলোঁ, কথা পাতি আপোনালোকক জনালোঁ যে ট্ৰেইনটো ক'ৰ পৰা ক'ৰলৈকে যায়। তো তেখেতে ইনফৰ্মেশ্যনখিনি দিলে, তাৰ কাৰণে তেখেতক বহুত বহুত ধন্যবাদ। আৰু ফাইনেলি মই আহি এতিয়া মৰাণহাটলৈ পাই গ'লোঁ। চাব পাৰে আপোনালোকক সম্পূৰ্ণ জাৰ্ণিটো দেখালোঁ বৰুৱা বামুণ গাঁও টু মৰাণহাটলৈকে। এতিয়া ভিডিঅ'টো কেনেকুৱা পালে এটি লাইক, এটি শ্বেয়াৰ, এটি কমেণ্ট কৰিবলৈ পাহৰি নাযাব। আৰু এটি কথা, ভিডিঅ'বিলাকতো আপোনালোকে চাই নিশ্চয় লাইকো কৰে, কমেণ্ট কৰে, মই গম পাওঁ, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে, তো আপোনালোকে এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক। যেতিয়া আপোনালোকে ছাবস্ক্ৰাইব কৰিব তেতিয়া মই মানে কি ভিডিঅ' কৰিবলৈ আৰু উৎসাহ পাম। তো আশা কৰোঁ নেক্সট টাইমৰ পৰা আপোনালোকে ছাবস্ক্ৰাইব কৰিব, মোৰ ফেমিলিটো বাঢ়িব। তো আজিলৈ ইয়াতে ৰাখিছোঁ, বাই বাই।